নমস্কাৰ। আজি যিহেতু স্কুল বন্ধ, ঘৰতে খেলি আছে আৰু বতৰটো বেয়া, ক'তো ওলাই যাব পৰা নাই, সেইকাৰণে ঘৰতে খেলি আছে। এয়া গাড়ীবিলাক সজাই মেলি ঘৰতে খেলি আছে আৰু আপোনালোকক বাহিৰৰ পৰিৱেশটো দেখাই আছোঁ। এয়া বাহিৰৰ পৰিৱেশটো, বৰষুণ দি আছে যিহেতু আজি দুদিন ধৰি, আৰু ইয়াতে আমাৰ বৰষুণ দিলে কেম্পাছৰ ভিতৰত এনেও পানী হয়। এয়া খেলি আছে আৰু আপোনাৰ বাহিৰত কাম কৰিব যোৱা মানুহখিনিৰ কেনেকুৱা অৱস্থা। বৰষুণ দিলেও আপোনাৰ শান্তি নাই আৰু ৰ'দ দিলেও শান্তি নাই। গতিকে আৰু নগ'লেওতো কামত নহ'ব, আপুনি কি খাব? ঘৰত বহি থাকিলেতো ঘৰ নচলিব, গতিকে যাবই লাগিব। গতিকে বাহিৰত গৈছে। এতিয়া মানে গাড়ীবিলাক বৰষুণ দিলে পানী হ'লে ফচি যায়, আনিবৰ কাৰণে বহুত দিগদাৰী হয়। আৰু পুৰণা গাড়ী যিহেতু বেছি দিগদাৰী, ভয় লাগি থাকে। তথাপিও যাবতো লাগিব, উপায় নাই, চলিব কেনেকৈ নগ'লে। ঘৰত বহি থাকিলেতো নচলিব। গতিকে সেয়া আপোনালোকক ল'ৰাৰো আপোনাক পৰিৱেশটো দেখাই আছোঁ। এয়া খেলি মেলি আছে, বৰষুণ যিহেতু ওলাই যাব নোৱাৰে। আৰু আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ যাতে নাপাহৰে। আজিলৈ ইমানে।